Hello everyone, welcome to my channel. এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আকৌ আহিলো। আজি হৈছে কৃষ্ণৰ জন্মাষ্টমী 7 ছেপ্টেম্বৰ। আপোনালোক সকলোকে জন্মাষ্টমীৰ বহুত শুভকামনা যাচিছো। সাধাৰণতে প্ৰদীপৰ অফিচ নাথাকিলে আমি দেৰিলৈকে শু অলপমান। আজি আমি সোনকালে সাৰ পালো। সাৰ পাই মেলি চাহ খাই এতিয়া ব্ৰেকফাষ্ট কৰিবলৈকে লৈছো আৰু ব্ৰেকফাষ্ট ওটছ প্ৰদীপে অলৰেডি খাই খতম। মই এতিয়া ষ্টাৰ্ট কৰিছো। আৰু আজি জৱান মুভিখন আজি ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' তে টিকেট আহি গ'ল জৱান মুভি ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' আজি 4টা বজাত কেইটা শ্ব' টাইমিং কেইটা আছিলে ৰ'বা পাহৰি থাকিলো না 1 মিনিট চাইছো ৰ'বা তো আজি আমি চাব যাম জৱান 4টা বজাত শ্ব' টাইমিং আৰু ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' শাহৰুখ খানৰ নতুন মুভি আহিছে জৱান আৰ্মি ওপৰত হ'ব নেকি এনেকুৱা কিবা আৰু সি তাতে কিবা ভিলেনৰো লুক দিছে টকলা হৈ গৈছে সি মুভিখন চাই ভাল লাগিব আশা কৰোঁ আমি ট্ৰেইলাৰ চাই আছিলো আৰু ট্ৰেইলাৰ চাই মানে কৈছিলো মই ইয়াক কৈছিলো যে এখন চাবলৈ যাব লাগিব দেই তো আজি শ্ব' বুক কৰিছে টিকেট বুক কৰিলে আৰু এতিয়া আমি আজি 4টা বজাত চাবলৈকে গৈ আছো জৱান মুভি আপোনালোকক কেনেকুৱা লাগে মই ৰিভিউটো জনাম তো ভিডিঅ'টো চাই থাকিব গোটেইখিনি আজি জন্মাষ্টমী আছিলে আৰু মোৰ পটককে পিৰিয়ডছ হৈ থাকিলে সো আজি হৰাই ভাগ দিম ভাবিছিলো তো প্ৰদীপে হৰাই ভাগ দিম বুলি ক'লে আৰু তো যেনে তেনে প্ৰদীপে হৰাইখন দিব তো ইয়াত এতিয়া বুটখিনি তিয়াই থৈছিলো কালিতে এইখিনি ধুই লোৱা এইখিনি পানী পেলাই পিনে এইখিনি আকৌ ধুই দিয়া ভালকে ভালকে অলপ ধৰি লোৱা তলফালে তেতিয়া বুটকেইটা পৰিলেও এই তো পানীখিনি যে পৰি আছে তলফালে তাতেই ধৰি লোৱা এই বুটটো খাব লাগে ন পানীটো খাব পাৰি तो कितना लो भाभी थोड़ा ही लो ना हाँ थोड़ा ले लो আৰু এবাৰ পানী দি ধুই দিয়া এফালে আমাৰ দিদি খানা বনাই আছে आज क्या बना रही हो दीदी लंच में कद्दू और आलू वो क्या बीन और आलू बीन और गाजर फ्राई ना हाँ आलू भी है ओके और ये कद्दू सोयाबीन की सब्जी ये हमारी है सुमन दी नमस्ते মেচ তো জ্বলোৱা চাকিখন জ্বলাই লোৱা কৃষ্ণ হৰি ৰাম বোলা
পূজা মন্ত্রণা জানো কিন সীতা এতেকে পরমেশ্বর দাস বইলু শৰণত মোৰ গতি সাধিবে উচিত ৰাম মোৰ শৰাই দি কেনেকুৱা লাগিলে খুবেই ভাল অভিজ্ঞতা জীৱনত প্ৰথমবাৰ কৰিছো কি কি শিকিলা বহুত বস্তু শিকিলোঁ আগত মা দেউতাহঁতে কৰিছিলে আৰু ইমান নিয়ম যিনি নাজানো কেনেকৈ কি কৰিব লাগে আৰু এই পিছৰ পৰা গাইড কৰি আছে তেখেতো বাট কিমান বা তেখেত এক্সপাৰ্ট সেইটো ময়ো নাজানো বাট যিমান মই পাৰিলোঁ নিজৰ পিনৰ পৰা দিবলৈ এটা চেষ্টা কৰিলোঁ ভগৱানৰ আগত যি শৰাই ভাগ আগবঢ়াবলৈ চেষ্টা কৰিলোঁ আৰু মই কিমান ছাকচেছফুল হৈছোঁ মই কেনেকৈ কৰিছোঁ প্লিজ কমেণ্ট কৰি জনাব মই ভালকৈ কৰিব পাৰিছোঁ কি নাই যদি কৰিব পাৰিছোঁ তেনেহ'লে লাইক এটা দি দিব বাহ থেংক ইউ থেংক ইউ চাবলৈ ওলালোঁ এনেকৈ কৰিব লাগে মোৰ টাইম ফটো উঠিলে যাবলৈ ওলালোঁ জৱান চাবলৈ জৱান জৱান তো জৱান চাবলৈ যাবলৈ ওলাইছোঁ এতিয়া চাওকচোন এনেই লেট হৈ আছিলে ৰাস্তাটো সৰু আছিলে আমি এনেকৈ ফচি গ'লোঁ এতিয়া বা কিমান টাইম লাগে বেছি সৰু ৰাস্তা সোমাইছিলোঁ A few inches later. बोल पहुंच गया ऑलमोस्ट पहुंच गया हम लोग भी पहुंच गए हम लोग तुम लोग से पहले ये सामने है ठीक है हाँ আমি পাই গ'লোঁ নাচৰাণী চিনেমা হল নামা মই পাৰ্কিং কৰি আছোঁ গাড়ীখন আমি আজিও লেট হৈ গ'লোঁ মুভি অলৰেডি ষ্টাৰ্ট হৈয়ে গৈছে চ' জল্দি জল্দি ভিতৰলৈকে যাওঁ আৰু কিমান বা পাৰ হ'ল 5 से 11 तक ষ্টাৰ্ট হৈ গ'ল चलो 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 ব'লা आओ तो भैया ব্ৰেক টাইম কিবা এটা কিনিবলৈকে আহিলোঁ মানুহৰ ভিৰ দেখিছেনে পপকৰ্ণ খাবলৈকে আহিছোঁ এতিয়া মুভি চাই থাকিলে পপকৰ্ণ নাখালে কেনেকৈ হ'ব পপকৰ্ণ খালেহে ফিলটো আহে চবেই পপকৰ্ণ কিনিব আহিছে এই মস্ত মস্ত পপকৰ্ণ লৈছে ইহঁতকেইটাই Y de justicia y amor. No tengo miedo de pisar las manos. Tengo fuerza en mi corazón. Ay, tengo mis chicas y my love. राष्ट्रपति ना কি চলি আছে ইয়াতে জন্মাষ্টমী নে जन्माष्टमी और কি হ'ব विश्व हिंदू परिषदৰ কিবা विश्व हिंदू परिषद বিশ্ব হিন্দু পৰিষদৰ ফালৰ পৰা কিবা
समिति के द्वारा यह शोभा यात्रा पूरे शहर में आज अभी कुछ ही समय में निकलेगी। গোটেই চেহেৰত প্ৰচেছন কৰিব জন্মাষ্টমীৰ উপলক্ষে। ক'লেচোন বিশ্ব হিন্দু পৰিষদৰ তৰফৰ পৰা জন্মাষ্টমী উপলক্ষে গোটেই চহৰত মানে প্ৰচেছন কৰিব। হেল্ল' গাইজ, মুভি চাই আহিলোঁ। মই এতিয়া গাড়ীতে বহি আছোঁ। গাটো বৰ এটা মোৰ ভাল লগা নাই, উঠি যাবলৈ মন যোৱা নাই। প্ৰদীপহঁতে চাহ খাবলৈ গৈছে। তেওঁ চাহ খাই অহালৈকে মই মুভিখনৰ ৰিভিউ কৰি দিওঁ আপোনালোকক। মোৰ ফালৰ পৰা মোৰ ৰিভিউটো মুভিখনৰ ফাৰ্ষ্ট হাফলৈকে মানে ষ্টৰিটো বিল্ড আপ হৈ আছিলে, কানেকশ্যনছবোৰ তেতিয়া মানে হৈ আছিলে এইটোৰ পিছত সেইটো। তাৰপিছত যেতিয়া ছেকেণ্ড পাৰ্টটো আহিলে ইণ্টাৰমেশ্যনৰ পিছত, ছেকেণ্ড পাৰ্টটো মানে বহুত বেছি এণ্টাৰটেইনিং আছিলে আৰু বহুত বেছি ভাল ভাল মেছেজ দিছে মুভিখনে, সেইটোও ভাল লাগিলে চাই। তাৰ উপৰি মুভিখন বহুত বেছি এণ্টাৰটেইনিং হয়, সেইটো ভাল লাগিলে। তো মুভিখনত আপোনালোকে গোটেইখিনি পাব, আপোনালোকে যি যি বিচাৰে এখন মুভিত। বহুত বেছি ভাল হয় মুভিখন, আপোনালোকে চাব পাৰে। আৰু এতিয়া ঘৰলৈকে যাওঁ আৰু প্ৰদীপতেই তাত চাহ খাই আছে। আমি ঘৰ আহি পালোৱে আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজিলৈকে বাই বাই।